বন্ধুসকল আজি আপোনালোকৰ বাবে লৈ আহিছো মই এটা খুবেই ভাল খবৰ আপোনালোকৰ ঘৰৰ বাৰু মা দেউতা বাই ভনী কোনোবাই মাইক্ৰ ফাইনেন্সৰ পৰা লোন লৈ থৈছে নেকি যদি তেওঁলোকে লোন লৈ থৈছে আপুনিও বা লোন লৈ থৈছে তেনেহলে আপোনালোকৰ বাবে এটা খুব ভাল খবৰ আজি লৈ আহিছো তো বন্ধুসকল সেই ভাল খবৰটো কি মই আজি ইয়াৰ বিষয়তে কম গতিকে আহক আৰম্ভ কৰো আজিৰ ভিডিও বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি লাইক কৰা নাই লাইক এটা কৰক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে আৰু লগতে কমেন্ট কৰি জনাওক যে আপোনালোকৰ ঘৰত কোনোবাই লোন লৈ থৈছে নেকি কমেন্ট কৰি জনাব বা কি বেংকৰ পৰা লোন লৈ থৈছে মানে কি হোক কি মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লৈ থৈছে এটো কমেন্ট কৰি জনাব তো বন্ধুসকল এইখিনিতে এটা খুব ভাল খবৰ যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে যি সকল মহিলাই নেকি ঋণসমূহ সময়মতে ঘূৰাব তেওঁলোকক 25000 টকা কৈ দিব আৰু যিবিলাকে নেকি ঘূৰাব নোৱাৰিব তেওঁলোকক সম্পূৰ্ণ ঋণটো মাফ কৰি দিম বুলি কৈছিলে তো বন্ধুসকল যি সকলে নেকি সময়মতে ঘূৰাই আছিল তেওঁলোকক 25000 টকাৰ চেকখন প্ৰদান কৰিলে আৰু যি সকলে নেকি এতিয়ালৈকে চেকসমূহ পোৱা নাই এই জানুৱাৰী মাহৰ ভিতৰতে তেওঁলোকে চেকসমূহ পাই যাব এতিয়া যি সকলে নেকি একেবাৰে ঋণ ঘূৰুৱাই নাই তেওঁলোকক সম্পূৰ্ণ মাফ লাগে তেওঁলোকৰ কি হ'ব বন্ধুসকল ফেব্ৰুৱাৰী মাহৰে পৰা 1 ফেব্ৰুৱাৰীৰে পৰা অনলাইন ৱেবছাইট মুকলি কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে য'ত আপোনালোকে এপ্লাই কৰিব লাগিব যে আপোনাক লোনটো সম্পূৰ্ণ মাফ লাগে নে নালাগে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যদি আপোনালোকে এপ্লাই কৰে তেনেহলে আপোনালোকক এপ্ৰিল মাহৰ পৰা 1 এপ্ৰিলৰ পৰা এনঅসি প্ৰদান কৰিব মানে আপোনাৰ ঋণটো যে সম্পূৰ্ণৰূপে মাফ তাৰ এখন এনঅসি প্ৰদান কৰিব 1 এপ্ৰিল তাৰিখৰ পৰা 1 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু 1 এপ্ৰিলৰ পৰা আপোনালোকক এনঅসি প্ৰদান কৰিব আৰু যি সকলে ঋণসমূহ সময়মতে ঘূৰাই আছে তেওঁলোকক চেক প্ৰদান কৰিব যি সকল লোকে পাবলৈ ইতিমধ্যে বাকি আছে তেওঁলোকক এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে চেকসমূহ প্ৰদান কৰিব তো আপুনি বাৰু চেক পালে নে নাই পোৱা যদি নাই পোৱা চিন্তা নকৰিব পাই যাব এই জানুৱাৰী মাহৰ ভিতৰতে তো বন্ধুসকল আজিৰ ভিডিও জনাবলগীয়া ইনফৰমেশনটো ইমানে আছিল কেনেকুৱা লাগিলে বাৰু চাই কমেন্ট কৰি জনাব পুনৰ এটা ধৰণৰ ভিডিওত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে বৰ্তমানলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম